নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো হৈছে কেইদিনমান আগৰে, যিহেতু এতিয়া ভাদ মাহ চলি আছে, গতিকে ভাদ মাহ বুলি ক'লেই ঢেকীয়াখোৱা আৰু মইনাপৰীয়া নামঘৰলৈ যোৱাটো হয়। প্ৰতি বছৰৰ দৰে এইবাৰ আমিও গ'লোঁ আৰু আমি আগবেলাতে গৈছিলোঁ, মানে 11টামান, 10:30-11টামান বজাতে আমি গৈছিলোঁ। প্ৰথমতে আমি গ'লোঁ মইনা পৰিয়ালে, তাতে আমি ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ আৰু শৰাইও দিয়া হৈছিলে বাৰু। আৰু আমি যোৱালৈ নামো ধৰিছিলে, কিন্তু আমি নামত বহিবলৈ নহ'লে, যিহেতু মানে মইনাপৰীয়াৰ পৰা আকৌ বাহিৰে বাহিৰে আমি ঢেকীয়াখোৱালৈ গ'লোঁগৈ। আৰু মইনাপৰীয়াৰ পৰা ঢেকীয়াখোৱালৈ মানে বেছি দূৰ নহয়, সেইকাৰণে আমি বাহিৰে বাহিৰে তালৈ গ'লোঁগৈ। তাৰ পৰা বাহিৰে বাহিৰে আমি আহিলোঁ ঢেকীয়াখোৱালৈ, আৰু আমি ঘৰৰ মানুহকেইটাই গৈছিলোঁ বাৰু। আৰু এফালে আমাৰ বাইদেউ গৈছিলে হিয়া। তাৰপাছতে আৰু সেইদিনা কিবা এটা বন্ধ আছিলে, সেইকাৰণে বহুত বেছি মানুহ হৈছিলে। মানে এনেকুৱা পৰিস্থিতি হৈছে, সেৱা কৰিবলৈও জেগা নাই ভিতৰত। আমি বাহিৰৰ পৰাই সেৱা কৰিছোঁ। মানে ভাদ মাহত যিহেতু মানুহ এনেও হয়ে বাৰু, কিন্তু তাতে যদি বন্ধ বা এনেকুৱা দেওবাৰ কিবা পৰি যায়, তেতিয়াতো আৰু ক'বই নালাগে। আৰু বহুত দূৰণিৰ পৰাও যিহেতু মানে মানুহবোৰ আহে, গতিকে একদম মানে এই আগবেলা সময়তে মানে গোটেই চাকি জ্বলাবলৈও জেগা নোহোৱাৰ নিচিনা পৰিস্থিতি হৈ গৈছে। আৰু ইমানেই বেছি গৰম পৰিছে যে মানুহৰ মানে অৱস্থা নাইকিয়া হৈ গৈছে। কিন্তু হ'লেও ভগৱানৰ ওচৰলৈ যিহেতু আহিছে, গতিকে যিমান গৰম হ'লেও মানে সেই ফিলটো নহয়। আৰু তাতে আমি অলপ সময় থাকিলোঁ আৰু প্ৰসাদ ল'লোঁ। প্ৰসাদো মানে লাইন পাতিব লগা হৈছে, মাহঁতো এক্সট্ৰাকৈ লাইন পাতিছে, আমিও এক্সট্ৰাকৈ লাইন পাতিছোঁ। তাৰপাছতে আহিলোঁ এয়া পুখুৰী পাৰলৈ। আৰু চবেই জানেই বাৰু, ইয়াত ডাঙৰ ডাঙৰ মাছ কাছ এইবিলাক থাকে, গতিকে আমি তাতে অকণমান সময় বহিলোঁ। যিহেতু বাহিৰত অকণমান বতাহ মাৰি আছিলে, গতিকে আমি দুজনী তাতে বহিলোঁ। তাৰপাছতে আমি তাতে চাহো খালোঁ। খাই পেলাই এফালে এয়া ভিতৰলৈ আহিলোঁ প্ৰসাদ ল'বৰ কাৰণে। আৰু ভিতৰতো এয়া মানুহ মানে ৰ'বলৈ জেগা নাই। তাৰপাছতে আমি প্ৰসাদ ল'লোঁ আৰু তাৰপাছতে আহিলোঁ ঘৰলৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।